নমস্কাৰ বন্ধুসকল, জব নিউজ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যিসকল বন্ধু বান্ধৱীয়ে এই আছাম পুলিচ এপ্লাই কৰিছিল তেওঁলোকে আছাম পুলিচৰ এডমিট কাৰ্ড মুকলি হৈছে। তেওঁলোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। কেনেদৰে এডমিট কাৰ্ডটো ডাউনলোড কৰিব এই বিষয়ে ভিডিঅ'টোত সম্পূৰ্ণভাৱে আলোচনা কৰা হৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, অকণো স্কিপ নকৰিব। বন্ধুসকল, এইটো হৈছে আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট। আপোনালোকে ইয়াত চাব পাৰিছে যে গভৰ্ণমেণ্ট অফ আছাম ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম। ইয়াতে আপোনালোকে চাব পাৰিব যে আছাম এডমিট ডাউনলোড পৰ্টেল ফৰ দি ABUB কনষ্টেবল। ইয়াতে আপোনালোকৰ নিজৰ ফোন নং অথবা ইমেইল আইডি অথবা এপ্লিকেশ্যন আইডি বহুৱাই আপোনালোকে ইয়াতে লগ ইন কৰিলে আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। ইয়াৰ পিছত আহিছোঁ আপোনালোকে এডমিট কাৰ্ড কোনে কেতিয়া ডাউনলোড কৰিব পাৰিব। আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ইয়াতে চাওক যে 13টা ডিষ্ট্ৰিক্টৰ নাম ইয়াতে উল্লেখ কৰা হৈছে। এই 13টা ডিষ্ট্ৰিক্ট 10 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখ 3 মাহ 2020 পৰা আৰম্ভ কৰি পেলাই এই 25 তাৰিখ 3 মাহ 2020 ভিতৰত ডাউনলোড কৰি ল'ব লাগিব এডমিট কাৰ্ডসমূহ। ঠিক তেনেদৰে ইয়াতে 10টা ডিষ্ট্ৰিক্টৰ নাম আছে। এই 10টা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে এই 27 তাৰিখৰ পৰা আৰম্ভ কৰি 11 তাৰিখ 4 মাহ 2020লৈকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব। আৰু ইয়াতে তাৰপিছত ইয়াতে আকৌ 10টা ডিষ্ট্ৰিক্টৰ দিয়া আছে নাম। এই 10টা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে 13 তাৰিখ 4 মাহ 2020 পৰা আৰম্ভ কৰি 28 তাৰিখ 4 মাহ 2020 ভিতৰত নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব। আৰু এডমিট কাৰ্ডত সমূহত উল্লেখ কৰা সকলো তথ্য উল্লেখ কৰা থাকিব। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো জনাবলগীয়া এইখিনি আছিলে। আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব সময়মতে। আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব। আপোনালোক বন্ধু বান্ধৱ দাদা বাইদেউসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি প্ৰথমবাৰ এই চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আগন্তুক নতুন জব নটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট আপোনালোকে লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।